ও কালিকে কিসা আনলিতে কালিকা তোরা তাবা কি সব বাজার করে বাজার করলে আনিলে খাবা পাবে তা কি করে দেবো ওই নারকল গাছগুলো সাফা উড়বালছে ও কেমন করছে কোন সুরিবা যায় কোন সুরি সুরি আমারে আছে ওরা ওরা আইয়ে না কিবা কাম করবালছে নারকল গাছগুলো সাফা করে দিয়েছে এলা দেখা তুমি আবো বেলায় হলো লাগে খাবো নিচে সাফা হান লাগলা আচ্ছা তুমি কি দিয়ে খাইতে খাস दाली और पापड़ और आलू भजा ये सब नहीं है उनका खार बताएला ऊपर दिन को सकी कभी लोकडाउन गुला आदमी दे दुकाने तो खाल मानु मास किबा पाले तो खाले आसिल पूजा बा होइना নহই सलाका फुलबा पानी नापाम लाफुर लगाना लगे दे आता भात खाबा भालो हबो है पुराना सलाबिन देखा सकबान जाबि दे सुन होय आगर मानुगला बंगो पुरानी सलाका फुलगे पिंगे ना गिसिल নহয় আগতে পুরানা সলাকা পিনলে যায় মানুহান আমি আর কত নতুন সলাকা দে নালাগে দে আতা পুরানি পিনগে না যাবি নতুন নতুন কাপড় হলে আর পূজা দেখা পায় নাকি পুরানি কাপড় দিয়ে আর দুর্গা পূজা ভাল পায় বলে পুরানি কাপড় চলে ভাল পাই তো আতা কই আর যেনবা কামি এই সতা কিনিবে নাপায় বাচ্চা এ পূজা মুখতেও সিয়া করা বাইছে কবু এই মুকে সাজাদিন তোরা তাই আহিলে লেগালি দিব মার তুমি নিকিনি চলা কাপড় এই না লাগে আতা কিবা আর বুড়ি কিনিমকে ও ওরা তো কি করম দিবা বলে হবো টিভি রকি কি দিবি তো কি করো হ্যাঁ আমালা লইলা লইলা কি ফক ফক হলে আলুকে ভাজি আলুকে ভাজা দিন ইয়ে রালো পুয়ার আলু পেহা হর নলে চলা তোকে আবার আহিনা না হেবা আমার তো আবরে চলা দিয়ে আছে তোরা বুঝো চলা দিব কপলা বুঝো কপলরে আর পিঠা টাকা আছে ভাত যদি খাইছি ভালে হয়েছিল আমরা ওইটা ভাজা দিন তোরা তাই এল্লাও নাহিবা আছে বলছিল কি আতা বলে ইলা না হে বলছিল নাহি আছে এল্লাও ওইটাই জান গুলা আমরা হান ভাল করে বলছি আমরা মানুষ নাই নাই তাই করে বটে তাই করে এই জকার দুইটা গেতে কিয় লৈ আছি আজি খুব শান্ত হৈছি দেখোন ভাল করে গরফ করে আছে দেখোন আজি ওরে বাপরে বাপ হ্যাঁ এটাকে তালুকতে আলু থলুৰ লগতে দিবি সেউজীয়া শাক পাচলি খাব লাগে এগুলাতে বোলে ভিটামিন আছে আমিতো আৰু নাজানো মানুহৰ মুখত বা লেখা পত্ৰ কিতাপ পত্ৰ মানে শুনা পাৱা গতিকে খুব ভাল বোলে সেউজীয়া শাক পাচলি খাব লাগে সকলোৱে কয় গতিকে এইগিলা পালে আৰু খেলাই নিদিবি বনাবিয়ে আৰু এইগিলা কোনো কথাই নাই আজি গরম লাগিলে কানাব আর যে নারকল গাছটা সাফা করে দেওয়াতে যে পিপর না কোথায় মাথায় গিলা পিপর কামলা পিপর কামড়াল পুনর বুন কি উরঙ্গ বুন হয়েছে আগে দিয়ে কে দুইটা মানে কি কয় সাপ দাউরিয়া গেল তুই দেখানে কইতে এখানে মানে একটা কাটিয়ে পাইছিলুম খানি মিনতেহে বাঁচি গেল তাৰমানে এনেকুৱা গুণ হেচপেচ কৰি চুৰি আছোঁ
সৰ কৰি যাব লাগিছে আৰু গাঁও দিন আৰু এনেকুৱা কৰি কেউ ইতিমধ্যে পূৰা দাওঁতা বেৰেক ৰাখিব পালন কাৰণেহে পালন নহ'লে একে চাপ্তা পূৰা কাটিয়া পালন শুনি এনেকুৱা সেনা ডাঙৰ আছিল আৰু কি আলৰাই চাপে না ফিটিকম চাপে না ৰায়াল চাপে তাৰমানে আধা পাৰেহে দেখা পালোঁ যে মাথাটা দেখা নাপালোঁ সেইকাৰণে চিনি নাপালোঁ আৰু আলৰাই চবখানে বেৰিয়াই থাকেই চব লোকেই পাওঁ ইমান জংঘল কিটো হেৰি নহ'ব কি কয় চাপ চেংকি নহ'ব আৰু তুই সদায় চাপ পাত উফালে কাঢ়িব যায় থাকি গতিকে তুই অলপ চাবি একটা বাৰী চাৰি লৈ এনেকা কৰি আজৰি পিজাৰি এনেকা কৰি বুনগিলা লৰাই লৰাই সেনে চাপ পাত কাঢ়িব যাবি নহ'লে কোনোবা দিন গোটাই বুনৰ তলতে থাকিব একে বেয়াকৈ চুটকি পাবি তখন আৰু মহা ভেজাল বাঢ়ি যাব গতিকে খুব ভাল কৰি যাবি চাপ পাত কাঢ়িব আৰু দিনৰ পোহৰতে কাঢ়িব যাবি ঐ তোমাৰতো স্বভাৱ আছেকে একটা সন্ধিয়া বিলাহে কিবা জুম চুমনি কি ভাত ৰান্ধিব লাগে ওই সময়তে দাঁড়াদাঁড়ি শাক বিচাৰোৱা দাঁড়াদাঁড়ি ভাত ৰান্ধোৱা দিনটাতো কি করে থাকি নাথাকি তুমি শাক থাক বিচাৰাবা টাইমে নাপাই ইমান আগৰ পৰাই কওঁ মই তোমাক বলে শাক পাত বিচাৰিয়া খচেৰা দিনে পোহৰে একদম মানে জংঘলৰ কামখিনি একদম চাৰা কৰি থবি যাতে ভৱিষ্যতত কোনো দিন পকা পিপৰ চাপ চেঙৰ পৰা যাতে বিপদ আপদ নহয় সেইকাৰণে মই তোমাক একে বেলা থকাতেই কওঁ তোমাক কথা শুনাবাই নাপাওঁ জীৱনত ক'লেতো তোমাৰ সময়ে বান নাখায় কিন্তু কোনোবাবিলাক দেখা পাওঁ বাৰাণ্ডাতে 5জন 6জন লগ লাগি থাকি গল্প কৰোঁতে কৰোঁতে সময়বিলাক তোমাৰ পাছ হয় মানুহ আহিলেতো বুজিব দিব লাগিব মানুহ আহিলে বহিব দিব লাগিব ঠিকে মানুহ সকলোতে শ্ৰদ্ধা কৰিব লাগিব আদৰ কৰিব লাগিব মৰম কৰিব লাগিব মানুহ আহিলে বহিব দিব লাগিব ঘৰত যি আছে তামোল পাণ কিবা চাহ পানী থাকিলে দিব লাগিব নাথাকিলে নাই বুলি বেছি যায় কোনো কথা নাই একো নহয় আমাৰতো আৰু চব সময় আৰু জমা নাথাকে বাজাৰ বা চব সময় নাথাকে হঠাৎ সময়বিলাক নাথাকেও তে কেতিয়াবা থাকিব কেতিয়াবা নাথাকিব থাকিলে দিবি নাথাকিলে নাই মানুহক কোনোদিন অখিলানি কোনোদিন নকৰিবি মুঠতে মানুহ আহিলে বহিব দিবি চাহ পানী দিবি পানী দুনি কিছুমানে খুজিব দিবি এই ৰাহ তুমি কি হাঁহি লগাইছি চাহ পানী খুজিব আহিলে দি কি কয় চাহ পানী খাব খুজি দিবি থাকিলে আৰু ইফালে তামোল পাণ থাকিলেও দিবি যদি বাই চান্স কিবা কাৰণত নাথাকে তেতিয়াহ'লেতো আৰু বেলেগে কথা নাইতো নাই কৈ দিবি সিহঁতে প্ৰত্যেকে জানে নহয় প্ৰত্যেকে সাংসাৰিকৰ মানুহ যা মোক বিৰাট গৰম লাগিলে এগিলাচ পানী কি লৈ আতো বাপৰে 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 বাপ এই নাপায় যি ভাগৰ লাগে না কানা হবা দেই বাপৰে 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 বাপ খালি পানীতে লৈ আহিলি চপত খাব পালে ভাল আছিল এই লিবু টেঙা থিবু টেঙা নাই না বাঁহৰ পালে ভাল হয় ইমান ভাগৰ লাগিল লিবু টেঙা আছিল একটাখানি আছিল কালি নহয় খালোঁ গোটেইখানি দে নাই যদি নাই আৰু একটা কাম কৰোঁ চিনিকে অলপমান লৈ আহ চিনিকে অলপমান লৈ আহ এই আৰু চাদা খাং নহয় এই চাদা খোৱা ভেজালটা আৰু বেয়া ৰ সিহঁতে নহয় এতিয়া হাততে দে পানী লাগিব আৰু যা এতিয়া থৈ আহে পানীকে লৈ আহ আৰু এগিলাচ এনেকা আটা পানী খোৱাৰ আগত বেছি খাব নালাগে হা বেছি নাখাবি চিনি মিঠা বস্তু পানী খোৱাৰ আগত য'ত সামান্য মিঠা মিঠা কৰি 2-3টা দানা চিনি খাই না পানীটা খালে দেহাটা পুৰা ঠাণ্ডা পৰে কিন্তু দামাই গুড়া নাখাবি আৰু পাছত অলপ বেছি কৰি খালে কৃমি হোৱাৰ সম্ভাৱনা থাকে লগতে কৃমিও হয় হা এইকাৰণে বেছি কৰি নাখাবি এনে অলপমান 2টা মানে দানা লৈ মুখত দিয়া হয় না মুখটা মিঠা হ'ব না তেতিয়া পানী খাব ভাল লাগে আৰু কি হা সেনেকৈ খাবি হা আচলতে যিয়ে নহওক এখন কি কৰা যাব ৰে মেঘলিমা দুৰ্গা পূজা চাবা দুৰ্গা পূজাটো আহিলে
চাহগিলানকতো লাগিবই 5 গুড়া চাহ চলা কাপোৰ লাগে কি কৰি আনিবা পইচা বান্ধব পাইনে নাপায় দিবা এনেতো দুৰ্গা পূজাটো হ'ব বোধহয় হোৱাতো লকডাউন কৰি চৰকাৰে অলপ বজাৰ সামাৰবিলাক খোলা দিলতো এখন পূজা তাৰপৰা খোলা দিয়ে না নেদে এতিয়াতো ক'বাই নাপালোঁ দেখোন বাজাৰ যদি খোলা হৈছে আৰু দিব কিয় নিদিব তে আৰু এটা কথাৰে পূজা গিলা যদি খোলা দেওক বা নেদক আচলতে পূজা এই কি কয় ল'ৰা ছোৱালীবিলাকক পূজা চাওক নাচাওক মানে কাপোৰ কানি দিবাই লাগে গতিকে প্ৰত্যেকে ঘৰে ঘৰে ল'ৰা ছোৱালীবিলাকক কাপোৰ কানি ইত্যাদি কৰি দিব তে আমি আৰু কেনেকৈ দিওঁ দিবা লাগিব পাঁচজন ছোৱালী মোটামুটি অলপ চলপ কৰি 1000-1500 টকা মানত বা কিবা কৰি তেনেকৈ 2000 টকা হেৰি কৰি মানে মেকআপ কৰা যায় না নাযায় পইচাটো বেছি নাই কি কৰিম উপায়তো নাই নিদিলেওতো নহ'ব 500 টকা দিবা লাগিব মালা কিছু হোক আমি তো ল'বই উনি আৰু ক'ত জানে কি লকডাউন কিবা জানো বুজি নাপায় তাৰমানে সেইকাৰণেতো দিবা লাগে আৰু যে সেইগিলাও যে দিবা নাপাং যেনিবা কিছু কম চম দামৰ দিব গ'লেও আমাৰ শান্তি একেবাৰে দিব নাপালেতো আমাৰো মন শান্তি নালাগিব গতিকে আমাৰোতো মন শান্তি নালাগিব আৰু আমি মা দেউতাই বা হ'লোঁ কিয় কষ্ট মস্ত কিবা এটা কৰি হ'লেও মানে সিহঁতক কাপোৰ কানি অলপ কম দামৰ হ'লেও দিবই লাগিব কিবা এটা ব্যৱস্থা কৰিব লাগিব পইচা থাকক নাথাকক উপায়তো নাই না হয়তো খানা খাই যদি পূজাৰ আগমুহূৰ্তে লাগি যদি ধৰ টকা পইচা মিলাব নাপাওঁ তাহলে পাতা ছাগল দুইটা আছে তাকে বেচাম না কি কই নিশ্চয় লাগিব দিবা নাপালে আৰু চাহখানটো আৰু নামানিব না তোমাক লাগিবই আমি বুঢ়া বুঢ়ী কিছু নামাকতো নালাগে ৰ বুঢ়া আৰু বুঢ়ী আমাকতো আৰু লাগিব না চাহখান ক'ত বুজি পাব এতিয়াতো চাং চেষ্টা কৰি আগত পইচা টকা মেকআপ কৰিব পাং না নাপাং যদি পইচা টকা মেকআপ কৰিব নাপাং তেতিয়াহ'লে আৰু